তেখেতসকলক আমি সন্মান জনাইছোঁ। তেখেতসকলৰ অৱদানত তেখেতসকলৰ বহুত মানে আহুতিত বা নাহুতিত আমাৰ এই BTCটোৰ সৃষ্টি হোৱাত এটা সমৰ্থন। প্ৰথম আমাৰ এজেণ্ডা সেইটোৱে আছিলে। এতিয়া অলপ পিছত আমি যোৱাকালি যিবিলাক স্পৰ্টছ এক্টিভিটি আৰু ডিফাৰেণ্ট আদাৰ এক্টিভিটিজ সেইবিলাকৰ আমি প্ৰাইজ বিতৰণ কৰিম। তাৰপিছত 12টা বজাত আমাৰ CM ছাৰৰ যিটো ভাষণ লাইভ ষ্ট্ৰীম কৰা হ'ব, হাগ্ৰামা ছাৰৰো লাইভ ষ্ট্ৰীম কৰা হ'ব আৰু জয়ন্ত মল্ল। তাৰপিছতে আমি বাকী প্ৰগ্ৰামবিলাক আমি লৈছোঁ, যেনেকৈ আজি আমাৰ যিটো 5টা গেৰেণ্টি আছিলে ইলেকশ্যন মেনিফেষ্টত আপোনালোকে নিশ্চয় দেখিছে আগতে 5টা গেৰেণ্টি স্কিম, সেই স্কিমৰ জৰিয়তে যি যিবিলাক বেনিফিচিয়াৰী চবকে আমি দিব নোৱাৰোঁ, কিন্তু আজি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব প্ৰতিটো এক্টিভিটিছ। দেখা গৈছে যে BTC চুক্তিৰ দিনৰ পিছৰ পৰাই BTC যথেষ্ট উন্নয়ন হৈছে। এই উন্নয়নৰ হয়, আমি যদি চাবলৈ যাওঁ ভাৰত স্বাধীন হোৱাৰ পিছত আপোনাৰ 56 ইয়াৰ্ছ বোধহয় আমাৰ BTC চুক্তি হৈছে। BTC চুক্তি হোৱাৰ আগত আমাৰ এই অঞ্চলত একো উন্নয়নমূলক কাম আমি দেখা নাই। ৰাস্তা ঘাট নাছিলে, স্কুল কলেজ নাছিলে। স্কুলটো আমি তেতিয়া কি 10 স্কুৱেৰ কিলোমিটাৰ ভিতৰত এখন এল স্কুল বা 3 স্কুৱেৰ কিলোমিটাৰ এখন প্ৰাইমেৰী স্কুল আমি দেখিছিলোঁ। আজিৰ দিনত মানে BTC চুক্তি হোৱাৰ পিছত যেনেকুৱা গতিত উন্নতি হৈছে, সঁচাকৈ মানে এইটো মানে বহুত ডাঙৰ কথা, চবে দেখিছে, গম পাইছে। আজিৰ দিনটোৰ এই মুহূৰ্তত কি সংকল্প ল'ব বিচাৰে? সংকল্প তেনেকুৱা কি আছে, আমাৰ যিহেতু বৰ্তমান চৰকাৰ আমাৰ BPF চৰকাৰ, আমি অহা দিনকেইটাত মানে এনেকুৱা উন্নয়নৰ কাম কৰিম মানে দ্ৰুত গতিত। যোৱাবাৰ যেনেকুৱা গতিত হৈছিলে, মাজতে আমি 5 বছৰ সুযোগ নাপালোঁ, কিন্তু এইবাৰ আমি সুযোগ পোৱাৰ লগে লগে প্ৰথম এই 3 মাহতে যিখিনি কাম কৰিছোঁ সেইটো বহুত স্পীডত গৈছে আৰু অহা দিনকেইটাত আমি বহুত বেছি স্পীডত আমি গৈ থাকিম। উন্নয়ন হ'ব, ইয়াতে শান্তি হ'ব, এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব।